হেৰুৱা টকা ভৰ্তি বেগ লাভ কৰি উৎফুল্লিত মৌলানা আব্দুল নুৰ। এজন মৌলানাৰ হাতত টকা ভৰ্তি বেগ তুলি দি সন্তুষ্টি প্ৰকাশ কৰিছে হিন্দু দম্পতীয়ে। এই ঘটনা নগাঁও জিলাৰ ডিমৰুগুৰি গাঁৱৰ এজন বিপুল শইকীয়া আৰু তেওঁৰ পত্নী এগৰাকী জান শইকীয়াৰ মহানুভৱতাত আজি এজন মৌলানাৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। ঘটনা বিৱৰণী মতে ডিমৰুগুৰি গাঁৱৰ দম্পতীহাল বিপুল শইকীয়া আৰু জান শইকীয়াৰ টমটম গাড়ীখন সুশান্ত শইকীয়া নামৰ যুৱকজনে চলাই আছিল। যোৱা শুকুৰবাৰে জুৰিয়াৰ কেন্দুগুৰি গাঁৱৰ মৌলানা আব্দুল নুৰৰে নগাঁও বজাৰ কৰিবলৈ আহি টকা ভৰ্তি বেগ এখন টমটমতে ভুলবশতঃ পেলাই থৈ গুচি গৈছিল। ভাড়াত লৈ টমটম চলোৱা এজন চালক সুশান্ত শইকীয়াও এই বিষয়ে অৱগত নাছিল। কিন্তু সন্ধিয়া টমটমখন থৈ অহাৰ পিছত জান শইকীয়াৰ দৃষ্টিগোচৰ হৈছিল টমটম থকা বেগটো। আৰু যোৱাকালি নিজে বিচাৰি উলিয়াই দম্পতীহালে টকা ভৰ্তি বেগ মৌলানা আব্দুল নুৰৰ হাতত তুলি দিয়ে। নগদ 3,06,000 টকা ভৰ্তি বেগ আৰু বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ হেৰুৱাই হতাশাত ভুগি থকা মৌলানা আব্দুল নুৰৰে হেৰুৱা ধন উভতাই পাই উৎফুল্লিত হৈ পৰাৰ লগতে হিন্দু দম্পতীহালৰ এনে মহানুভৱতাত আপ্লুত হৈ পৰে। নগাঁৱৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট এনি লাইভ। মই জুম্মাৰ নামাজৰ পিছত ঘৰৰ পৰা ওলাই আহিলোঁ। মোৰ এখন স্কুল আছে মাৰ্কাজ একাডেমি কেন্দুগুৰি নামেৰে, নতুনকৈ খুলি আছোঁ স্কুলখন। তাতে আমাৰ শ্বেয়াৰ হোল্ডাৰো আছে 3-4জন, সকলোৱে মিলি পেলাই আমি কালি স্কুলৰ কিবা সামান কিনিবৰ কাৰণে টিন কাটিবিলাক কিনিবৰ কাৰণে প্ৰায় 3,06,000 টকা আৰু অলপ বেছি আছে, মোৰো পাৰ্চনেল টকাও আছিল। গোটেইখিনি লৈ মই ওলাই আহিছোঁ নগাঁৱলৈ। এতিয়া কিবা কাম কৰি অলপ দেৰি হৈছিল। সন্ধিয়া সময়ত মই টমটমত বহিলোঁ। টমটমত বহাৰ পিছত মই টমটমৰ পৰা যেতিয়া নামোঁ, বেগখন পাহৰি পেলাই মই টমটমত এৰি থৈ গুচি আহিলোঁ। তো 5 মিনিট পিছতে মোৰ মনত পৰিছে বেগটো ক'ত। নাই মই নিজেই ভুলত থৈ আহিছিলোঁ। ৰাতি আৰু তেনেকৈ গ'ল, ক'তো সন্ধান পোৱা নাই। ফেচবুক পোষ্ট কৰিলোঁ, বহুত শ্বেয়াৰো হৈছে। কিন্তু মই কিবা এটা ডাঙৰ এমাউণ্ট এটা গিফ্ট দিম বুলিও কৈছোঁ। কিন্তু সকলোতকৈ আনন্দিত হৈছোঁ, এখেতে ফেচবুক পোষ্ট নোপোৱাকৈ ৰাতিপুৱা মোৰ কাৰণে এখেতে নিজে বিচাৰি পেলাই মোক উলিয়াইছে যে মোৰ তথ্যখিনি পাই পেলাই তাত আধাৰ কাৰ্ড আছিল, ভোটাৰ ID আছিল, ড্ৰাইভিং লাইচেঞ্চ আছিল, 3টা পাছবুক আছিল, 2টা মোবাইল আছিল। তাৰপিছত আৰু বহুত মোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আছিল, প্লাছ 3,06,000 বেছি টকাও আছিল। এখেতে নিজে আমাক বিচাৰি পেলাই উলিয়াই মোক ফোন কৰিলে যে এনেকুৱা কথা, বেগ আপোনাৰতো মোক জেগাত পোৱা গৈছে। দোকানীয়ে মোক ফোন কৰিলে। বেগত পইচাখিনি ঠিকে একেবাৰে গোটেইখিনি বস্তু ঠিকেই পাইছোঁ, এটা বস্তু লৰচৰ কৰা নাই, গোটেইখিনি পাইছোঁ। ঘৰত আহিলোঁ, এখেতৰ লগত বহুত ভাল পাইছোঁ। মই এটা গিফ্ট দিব বিচাৰিছিলোঁ। পাহৰিছিলোঁ আপুনি বেগটো মই থৈ পাহৰিছিলোঁ আপোনাৰ হবৰগাঁও তিৰুপতি মেডিকেলৰ সন্মুখতে। তাতে মই টমটমতে থৈ আহিছিলোঁ। মই এখেতক মই ডাঙৰ এটা গিফ্ট দিব বিচাৰিছিলোঁ, 1 টকাও লোৱা নাই। মোক ক্ষমাহে খুজিছে, যদি আজি মোক 1 টকা এটা দিয়ে তেতিয়া খুব বেয়া পাম। কিবা আছে, আমি এটা সম্পৰ্ক হৈছে, পিছলৈ মই চাম। তো মই আচৰিত হৈছোঁ, আজিৰ দিনতো এনেকুৱা মানুহ আছে, ইমান টকা পোৱাৰ পিছতো আমাক ঘূৰাই দিছে, আমাক নিজে বিচাৰিছে। সেইকাৰণে মই বহুত আনন্দিত আৰু উৎফুল্লিত। হেৰাই যোৱা ধন যে আজি পাইছোঁ, সেইকাৰণে মই বহুত আনন্দিত হৈছোঁ। আৰু এখেতকো মই বহুত আশীৰ্বাদ দিছোঁ যে আৰু আমাৰ মাজতে এনেকুৱা মানুহ আল্লাই বনাব লাগে, সকলোৱে এনেকুৱা হ'ব লাগে। মোৰ ঘৰ কেন্দুগুৰি। পিছত 10:30 মানত তেতিয়া অলৰেডি ফোন এটা আহিলে। ভাইটিয়ে কৈছে মই ৰাতিপুৱা খুলিলোঁ বেগটো, খুলি পেলাই মই পাছবুকখন চালোঁ আৰু 2টা মোবাইল পালোঁ। মোবাইল 2টাত চিম নাইকিয়া মোবাইলহে দেই। তাৰপিছত পাছবুকখন চাই পেলাই তেখেতৰ ডকুমেণ্টছখিনি পালোঁ যে তেখেতৰ খুটিকটীয়া ব্ৰাঞ্চৰে একাউণ্টটো আছে, ফোন নম্বৰ নাই কণ্টেক্ট কৰিবলৈ। পিছত যেতিয়া 11টা মানত ভাইটি ড্ৰাইভাৰে ফোন কৰিলে, বোলে বাইদেউ মানুহ ওলালে, মানুহজন ওলাইছে। মই কৈছোঁ ভাল কথা, তেনেহ'লে লৈ আহা। তেতিয়ালৈকে মই একোৱে খোৱা নাই। আজি মালিকজন আহিলে, বেগৰ মালিকজন এতিয়াহে শুনিছোঁ দেই, 3,06,000 টকা। আপোনালোকে বেগটো চমজাই দিছে তেখেতক? আমি তেখেতক চমজাই দিছোঁ। তেখেতক সুধিলোঁ যে তেখেতে A to Z ডকুমেণ্টছখিনি সৈতে 3,06,000 টকা পাইছে ন? নাই, দাদাটো আপোনাৰ ঢাকাইপট্টিৰ পৰা যোনটো ঢাকাইপট্টি বৰমছজিদ আছে, বৰমছজিদৰ ওচৰত মোৰ ছিগনেল দিছিলে। মই ৰানিঙতে আছিলোঁ। পিছত দাদাক মই থলোঁ আপোনাৰ হবৰগাঁও বজাৰ তিৰুপতি মেডিকেলৰ ফ্ৰণ্টত। মইতো আৰু ৰাতি আৰু দেখা নাই যে আপোনাৰ টমটমত বেগ আছেনে নাই, মই ইমান ফ'ল' কৰা নাই। পিছত মই যেতিয়া গাড়ীটো বাইদেউহঁতৰ ঘৰত সোমাই দিলোঁ, সোমাই দিয়াৰ পাছত মইতো ঘৰত গুচি গ'লোঁ। ঘূৰি যোৱাৰ পাছত ৰাতিয়ে বাইদেৱে মোক কল কৰিছিলে, কিন্তু মই কিবা কাৰণত মই কলটো ৰিচিভ কৰিব পৰা নাই। মোৰ মোবাইলটো মোৰ লগত নাছিলে। পিছত মই ৰাতিপুৱা বাইদেৱে ফোন কৰিছে, ৰাতিপুৱা মই কল বেক কৰিলোঁ বাইদেউক। বাইদেৱে কৈছে যে এনেকুৱা কথা, মই বেগ এটা পাইছোঁ, বেগটো কাৰ তুমি জানা নেকি? তো মইতো গম নাপাওঁ বেগটো কাৰ, আৰু মোৰ মনতো পৰা নাই। আৰু মোৰ মনতো নাথাকে ৰাতিপুৱা কিমান মানুহ উঠে ন টমটমত গোটেই দিন। পিছত মোৰ মনত পৰিলে যে মই লাষ্ট টাইম মানুহ এজনক নমাইছিলোঁ হবৰগাঁও বজাৰত, যে মন হয় তাৰে হ'ব আৰু এইটো। পিছত মই বাইদেউক ক'লোঁ যে হ'ব ঠিক আছে, আপুনি বেগটো খুলি এবাৰ চাব নেকি, যে বেগত কিবা ডকুমেণ্টছ থাকিলে বা দাদাক এটা কল কৰি পেলাই কিবা কৰিলে কণ্টেক্টটো কৰিব পাৰিম। বাইদেউ ক'লে মই বেগটো নখোলোঁ, তুমি বজাৰতে কাৰোবাক কৈ দিবা, যদি মানুহজন আহে তো হ'লেই, নহ'লে আমি বেলেগ কিবা ব্যৱস্থা কৰিম।
পিছত মই মোৰ দেউতাৰ ঘৰৰ দোকানৰ ওচৰতে মই গৈ খবৰটো দিলোঁ যে এনেকুৱা কোনোবা যদি মানুহ বিচাৰি আহে যে বেগ এটা হেৰাইছে বুলি আপুনি মোক জনাব। পিছত দেউতাহঁতৰ দোকানতে দাদাই গৈছে, গৈ পেলাই তেনেকুৱা কৈছে যে এনেকুৱা বেগ এটা মোক হেৰাইছে। পিছতে দোকানটোৰ পৰাই মোক ফোন কৰিছে যে তুমি আহা, মানুহজন আহিছে, আহি পেলাই তুমি মানুহজনক লগ কৰা। পিছত দাদাক মই পালোঁ, দাদাক লৈ পেলাই বাইদেউহঁতৰ ঘৰত আহিলোঁ। আহি পেলাই বেগটো পিছত দাদাই ল'লে। টকা আছিলে, মোবাইল চোবাইলো আছিলে বোলে, মইতো চোৱাও নাই। পিছত ঘৰত আহি দাদাৰ লগত আহি পেলাই মই চাইছোঁ, ৰাতিও চোৱা নাই, মই দিনতো চোৱা নাই। পিছত দাদা যেতিয়া লগত আহিছে, বেগ খুলিছে, তেতিয়া গম পাইছোঁ বেগত টকাও আছিলে, মোবাইলো আছিলে, ডকুমেণ্টছ। মই টমটমটো চলাই আছিলোঁ।